আইভু কৰি আছো এতিয়ালৈকে আহাই নাই ইমান কাম কৰিব লাগে না ইনো ঐ কেষ্টি কি কৈছা আচুংৰ মইতে ইটো কি লৈ আছা ন হা ইটো ইটোতে বুজি নাপাবি ইয়া ইটো কি আৰু তোৰ ইটো লোহৰা হয় নেকি তাৰ পৰা লৈ আহিছো মই ভালে কৰিছা দে ইটো মানে মোৰ জিলেপি কাণে দি কম শুনা পাই নহয় হয় নেকি ইটো দি দিম কাণৰ ওচৰত গ'লে এনকে কথা পাতো মৰা হয় নেকি পিছেটোনো কি আছা মেলো সি তৰি মোৰ বিৰাট বেয়া লাগি আইছং কিনো কোৱা সি সদায় আহো মই সদায় দেখা পাং কি দেখা পা তই সি জিলাপি জিলেপি কি দেখা পাইছা তই সি জিলাপিৰ সময় নাই দেখোন কামে কৰি থাকে কামে কৰি থাকে গোটেই ঘৰখনৰ কাম দেখোন তাই কৰি থাকে ৰহিলা মিঠে মেম চাহাব খাপলাং চব দেখোন সোমাই থাকে হা তোৰ কইনাটোক ইমান কষ্ট দিব নাপায় কিন্তু একদম খিনে যাব কি কোৱা সেইকাৰণে মোৰ বিৰাট বেয়া লাগছে তোক কৈছো সেইকাৰণে তই কিন্তু বেয়া নাপাবি দে তুই ঠিকেই কৈছা মেলো মই দুদিনবে চাই আছো নহয় সদায় খালি কামে কৰি থাকে মোকে মাতিব পাহৰি যায় সি কথাটোতো কৈছা ভালে হৈছে দে আজিৰ পে মই কিবা এটা কৰিব লাগব সেইকাৰণে কৈছো মই তই কচোন কি কৰিলে ভাল হ'ব নো তই এটা কাম কৰ কিবা কৰিব লাগব ই বঢ়িয়া বুদ্ধি আছে এইটো লৈচোন তিনদিন তিন ৰাতি মই তহঁতৰ কাৰণে টোপনিয়ে মাৰা নাই কিয় বা মাৰা নাই ই বুদ্ধিটো চিন্তা কৰি খাও নাই একদম হয় নেকি তই এটা কাম কৰবি কিবা তোৰ জ্বৰ হোৱা বুলি কবি আৰু জিলাপিৰ পেটৰ বিষ হোৱা বুলি কবি খাওঁ সময় ধলি উঠি আহিবি খাবি তাৰপিছত একদম ঘুমাই থাকবি ঠিক কথা কৈছা তই পিছে এতিয়া মই যাং দে আৰু যাবি কিন্তু এটা কথা কিবা তই এইবিলাক কথা কিন্তু কাৰো আগত নকবি কচম নকওঁ মই হ'ব না নকওঁগে তেতিয়াহে মই বুদ্ধিগিলাই দি থাকিম হ'ব বেয়া লাগি যায় তহঁতৰ কাৰণে মোৰ তই যি কাম কৰাই আৰু একদম জিলাপি কো হয় না একদম চাকৰৰ নিচিনাকে কাম কৰাইছে তাকেতো মই মাজে মাজে ভাবছিলোঙে একদম কাম নকৰবি তই নকৰং পুৰা দম দি দিবি দম দিম দে আৰু যদি চাহাবে কিবা কয় পুৰা দম দি দিবি দম দিমে মই আছো পিছো চিন্তাই নকৰবি ইটো যি আনছ এইটো বহাই খাবা একদম বস্তু নাই কি কোৱা তোক মই ইমান বুদ্ধি দিলো সিটোৰ কাৰণে তই মোক এটা ৰঙালাও দিবি নেকি তুই দেখা পালি নেকি হ'ব দে এটা লৈ যা পিছে আৰু এটা নিবি আৰু চিঙি কিনে সিদ্ধে যাবি ইফালে নাইবি যাবি চাহাবে দেখা বুলি ফাটাই দিবি মা কচম